চাওক নমস্কাৰ সকলোকে মোৰ জিকে ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি যাব লৈছোঁ মাজুলী আজি যাম। আজি বৰষুণো পৰিব চাগে, কি নহ'লেও আজি মাজুলী যাম। আজি বাইক লৈ যাম। আমাৰ অনিল ভাই আছে লগতে। এতিয়া আমি ৰাস্তাত ওলাই আহিলোঁ, ৰাস্তাৰ পৰা ভিডিঅ'টো বনালোঁ। বতৰ ডাৱৰীয়া নহ'লেও যাম। আজি বৰষুণ তিতিলেও আমি যাম। ইয়াতে বেগত ৰেইনকোট লৈছোঁ ইয়াতে এটাই লৈছোঁ, নহ'লে দুটা। ইয়াত আমি আহি পাই গ'লোঁ জেংৰাইমুখৰ পৰা লেফ্ট ছাইডে সোমাব লাগিব আৰু আপোনালোকক দেখাব গৈ আছোঁ গড়মূৰ সত্ৰ। এয়া গড়মূৰ সত্ৰ আহি পাই গ'লোঁ। গেটত আছোঁ আমি। ইয়াৰ গেটটো হয়, ইয়াত ডাঙৰকৈ বনাইছে গেটটো। এতিয়া আমি ভিতৰলৈ সোমাই যাম। ভিতৰত কি আছে এয়া সত্ৰ ভিতৰৰ ফালে সোমাইছোঁ অলপ। এইটো ছেকেণ্ড গেট হয় যিহেতু, এইটো আৰু এটা গেট আছে এইফালে ভিতৰত সোমাব লাগে যিহেতু। শ্ৰী শ্ৰী গড়মূৰ সত্ৰ ইয়াতে লিখা আছে মাজুলী। ইয়াতে আপোনাৰ অতিথিশালা আছে ইয়াতে। এইটো বনাই দিছে ধুনীয়াকৈ চাওক। এইফালে আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ। যিহেতু আমি ভিতৰলৈ সোমাই গৈ আছোঁ, আপোনালোকক ভিতৰলৈ দেখুৱাম। এইফালে আমাৰ ভাই সোমাই ভিডিঅ' কৰি আছে চাওক না। এতিয়া গেটতে লিখা আছে, ইয়াতে জাননী এটা দিয়া আছে যিহেতু ইয়াতে চবে মানে সত্ৰখন নিজৰ বুলি ভাবি মানে চাফ চিকুণ কৰি থ'ব লাগে বুলি কৈছে। ইয়াতে লিখা আছে। তাৰপিছত ধুনীয়াকৈ ইয়াতে গছত লিখি থোৱা আছে। ইয়াতে চাওক বকুল বৃক্ষ বুলি লিখা আছে। ইয়াতে গছৰ নাম লিখি দিয়া হৈছে যিহেতু প্ৰত্যেকটো গছতে লিখি দিয়া হৈছে ইয়াতে। এয়া চাওক এইটো সত্ৰ হয় যিহেতু। আমি সত্ৰ দেখাম আপোনালোকক সত্ৰৰ ভিতৰত। এয়া চাওক আমি ভিতৰলৈ সোমাই আহিলোঁ। ইয়াতে লিখা আছে সোণাৰু গছ আছে। এইফালে সোণাৰু গছ ইয়াতে ধুনীয়াকৈ লিখা আছে। বকুল গছ এইফালে চাওক, চাৰিওফালে চাওক। এয়া এইটোৱে হয় গড়মূৰ সত্ৰ, শ্ৰী শ্ৰী বংকিম গোপাল সত্ৰ বুলি লিখা আছে। ইয়াতে আমি ভিতৰৰ ফালে দেখুৱাম আপোনালোকক। এতিয়া যিহেতু আগলৈ অলপ দেখুৱাম, আগত কি আছে দেখুৱাম আপোনালোকক। এয়া চাওক ধুনীয়াকৈ বোলে ঘৰ আছে, ঘৰত এয়া মানুহ থাকিব পাৰে ইয়াতে। ইয়াতে লিখা আছে শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী গড়মূৰীয়া সত্ৰাধিকাৰী। যিহেতু জোতা খুলি ল'ম, যিহেতু ভিতৰলৈ সোমাই যাওঁ। এই জোতা খুলি ৰাখি দিলোঁ। চাওক এইখনে হ'ল গড়মূৰ সত্ৰ। এয়া ভিতৰ ফালে চাওক, এইখনেই হয়। এয়া চাৰিওফালে চাওক, আপোনালোকক দেখাইছোঁ। ইয়াত যিহেতু বিশেষ ইয়াৰ বিষয়ে একো ভালকৈ নাজানো বাৰু। আপোনালোকে যদি গুগলত যদি মাৰি চাই ওলাব, তাৰ বিষয়ে পঢ়ি চাব পাৰে আপোনালোকে। ইয়াতে এয়া চাওক ধুনীয়াকৈ ইয়াত ভাওনা কৰা হয়। ইয়াত ভাওনাও হয়। ইয়াতে ডবা আছে, এইফালে চাওক ডবা আছে ইয়াতে। যিহেতু লক কৰি থোৱা হৈছে, এইফালে লক কৰি থৈ দিছে। আপোনালোকে ইয়াত চাৰিওপৰা আপোনালোকক দেখাইছোঁ যিহেতু। যিহেতু আপোনালোকক গড়মূৰ সত্ৰ দেখালোঁ। এনেকাই আছিলে গড়মূৰ সত্ৰ, আৰু বেলেগ তেনেকৈ নাই। আৰু বেলেগ এটা জেগাত যাম। যিহেতু নামটো ভালকৈ নাজানো কি সত্ৰ বুলি কয়। এইটো সত্ৰ হয়, ডাঙৰ হয়। ইয়াত বহুত ডাঙৰ বুলি কৈছে। ইয়াত ডাঙৰ মেইন সত্ৰ, তাক যি মেইন সত্ৰ বুলি কোৱা হয়, তাকে আপোনালোকক দেখুৱাম। এতিয়া আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, কাৰণ এতিয়া আমি গৈ আছোঁ, ইয়াৰ পৰা ওলাই যাম। আমি এতিয়া আহিলোঁ আউনীআটী সত্ৰ। যিহেতু মই ক'ব পৰা নাছিলোঁ আউনীআটী সত্ৰটো, এতিয়া ইয়াত আহি দেখিলোঁ। ইয়াতে লিখা আছে আউনীআটী সত্ৰ হয় এইটো। যিহেতু আমি ভিতৰ ফালে সোমাই গৈ আছোঁ, আপোনালোকক ভিতৰ ফালে দেখুৱাম। নামঘৰ, সেইটো হৈছে নামঘৰ। এইটো মেইন নামঘৰটো হয়। যিহেতু আমি ভিতৰলৈ নোসোমাওঁ, নামঘৰৰ ভিতৰলৈ বাহিৰৰ পৰা দেখাইছোঁ আপোনালোকক। সেইফালে আপোনাৰ পিছফালে ঘৰ আছে, চিধাও যাব পাৰে। সেই চাইডেও ঘৰ আছে, তাতে মানুহ আছে, মানুহ থাকে। আৰু ইয়াতে জোতা পিন্ধি সোমাব নিদিয়ে, কাৰণ বহুত পৰিষ্কাৰ হয় বস্তুটো, মানে জোতা পিন্ধিব নিদিয়ে। ইয়াত চাওক আপোনালোকে, এইটো নামঘৰ, মেইন নামঘৰ হয়। আশে পাশে যিহেতু ফিচাৰী আছে, ফিচাৰীত মাছ আছে। পিছফালেও ফিচাৰী আছে, এইটো ফিচাৰী হয়। ফিচাৰী চাই ইয়াত মাছ আছে, বহুত মাছ আছে। এইফালে জঁপিয়াইহে আছে মাছ। যদি ইয়াত আহে মাছটো দেখি পোৱা যায়, যিহেতু কেমেৰাত দেখি পোৱা নাই। আমি এতিয়া ওলাই গৈছোঁগৈ আৰু ইয়াৰ পৰা আউনীআটী সত্ৰৰ পৰা ওলাই যাওঁ।
আপোনালোকক নেক্সট ভিডিঅ'ত এইবিলাক কমলাবাৰী সত্ৰ, চামগুৰি সত্ৰ, এইবিলাক বেঙেনাআটী সত্ৰ আছে, এইবিলাক দেখুৱাম। আপোনালোকে নেক্সট ভিডিঅ'টো চাব। এতিয়া আমি ইয়াৰ পৰা বিদায় দিম। ইয়াৰ পৰা আমাৰ ভিডিঅ'টো সমাপ্ত কৰিম আৰু নেক্সট ভিডিঅ'ত আপোনালোকে লগ পাব। ভিডিঅ'টো কেনেকৈ লাগিলে আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু জয় অসম। আজি ভিডিঅ'টো ইমানতে সমাপ্ত। ধন্যবাদ জনাইছোঁ সকলোকে।